নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল আপোনালোকক পুনৰাই আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'ত। তো বন্ধুসকল এইটো ভিডিঅ'ত আপোনালোকক মই দেখুৱাম যে ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰৰ কাৰণে আপোনালোকে কেনেদৰে প্ৰেক্টিছ কৰিব 24 কিলোমিটাৰ জাগা খোজকাঢ়িবৰ কাৰণে। সো খোজকাঢ়াটো কিন্তু বহুত এটা কষ্টৰ কাম। তো বন্ধুসকল 4 ঘণ্টাৰ ভিতৰত আপোনালোকক খোজকাঢ়িব দিব 24 কিলোমিটাৰ। তো আপোনালোকে যেনেদৰে ৰানিঙৰ প্ৰেক্টিছ কৰিছিলে ঠিক তেনেদৰে আপোনালোকে খোজকাঢ়াৰো প্ৰেক্টিছ কৰাটো অত্যন্ত জৰুৰী। যদি আপোনালোকে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰৰ চাকৰি যদি আপোনালোকে পাবলৈ বিচাৰি আছে। তো বন্ধুসকল আপোনালোকৰ মনত হয়তো বহুতৰে কোৱেশ্চন আহি আছে যে আমাৰ যেহেতু ফিজিকেলৰ যেটো স্টেপ সেই স্টেপটো প্ৰায় শেষে হৈ গ'ল, তো নেক্সট স্টেপটো আমাৰ 24 কিলোমিটাৰ খোজকাঢ়িব লাগিব। তো কেনেদৰে আমি প্ৰেক্টিছ কৰিলে 24 কিলোমিটাৰ জাগা আমি খোজকাঢ়িব পাৰিম। তো বন্ধুসকল খোজকাঢ়াটো কিন্তু বহুত এটা কষ্টৰ কাম। যেনেদৰে আপোনালোকে বহুতো কষ্ট কৰি আপোনালোকে দৌৰাৰ প্ৰেক্টিছ কৰিছিলে, ৰানিঙৰ কাৰণে প্ৰেক্টিছ কৰিছিলে, সদায় ৰাতিপুৱা উঠি বা গধূলিও আপোনালোকে প্ৰেক্টিছ কৰিছিলে, ঠিক তেনেদৰে আপোনালোকে খোজকাঢ়াটো প্ৰেক্টিছ কৰাটো এটা দৰকাৰী বুলি মই ভাবোঁ। তো সেইকাৰণে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই আনিছোঁ। এইটো ভিডিঅ'ত মই যে আপোনালোকক কিদৰে প্ৰেক্টিছ কৰিলে আপোনালোকে খোজকাঢ়িব পাৰিব, সহজতে আপোনালোকে খোজকাঢ়ি আপোনালোকে চিলেকশ্যন হ'ব পাৰিব ৰিটেন এক্সামৰ কাৰণে। তো বন্ধুসকল আপোনালোকক মই এইটো ভিডিঅ'ত আগলৈ জনাই দিম। তো বন্ধুসকল আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এডুকেটেড যিবিলাক ল'ৰা আৰু ছোৱালী আছে সেইসকলৰ কাৰণে বিশেষকৈ মই এইটো চেনেলৰ ভিডিঅ' বনাই থাকোঁ। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ। তো বলক আপোনালোকক খোজকাঢ়াৰ কেনেদৰে প্ৰেক্টিছ কৰিব সেই প্ৰেক্টিছৰ বিষয়ে মই অলপ আপোনালোকক জনাই দিওঁ। তো যেনেদৰে আপোনালোকে ৰাতিপুৱা উঠি আপোনালোকে দৌৰাৰ প্ৰেক্টিছ কৰিছিলে, ঠিক তেনেদৰে আপোনালোকে সদায় ৰাতিপুৱা উঠি কিনি আপোনালোকে খোজকাঢ়াৰো প্ৰেক্টিছ কৰিব। ৰানিঙৰ লগতে আপোনালোকে ৰানিং কৰি থাকোঁতে কেতিয়াবা চাব আপোনালোকে ভাগৰি যায়। তো ভাগৰি যোৱাৰ যেতিয়া আপুনি লাগে যে মোৰ ভাগৰ লাগি গৈছে, তেতিয়া আপুনি খোজকাঢ়ি যাব। আপুনি ৰখি নাযায়, আপুনি খোজকাঢ়ি থাকিব, অনবৰত খোজকাঢ়ি থাকিব। বন্ধুসকল আপোনালোকে ৰানিঙৰ লগে লগে আপোনালোকে খোজকাঢ়াৰ প্ৰেক্টিছটো কৰক। নিতেও ডেইলি প্ৰায় 2-3 ঘণ্টা বা 4 ঘণ্টামান আপোনালোকে প্ৰেক্টিছ কৰিলে আপোনালোকক সহজতে আপোনাৰ 24 কিলোমিটাৰ যিটো আপোনালোকক খোজকাঢ়িব দিব সেই খোজকাঢ়াটো আপোনালোকে সহজতে কৰিব পাৰিব। কোনো ধৰণৰ ভাগৰো নালাগে, আপোনালোকৰ ভৰিও বিষ নহয়। আপোনালোকৰ প্ৰেক্টিছ থাকিলেহে আপোনালোকে 4 ঘণ্টা খোজকাঢ়িব পাৰিব। আৰু লগতে বন্ধুসকল আপোনালোকে ৰিটেন এক্সামৰ কাৰণে ষ্ট্ৰংলি আপোনালোকে প্ৰিপেৰেশ্যনটো লওক। আৰু আপোনালোকক মই মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আপোনালোকে সকলোৱে যাতে যিসকলে ফিজিকেল টেষ্টত পাছ কৰিছে সকলোৰে যাতে ৰিটেন এক্সামৰ কাৰণে নামটো আহি যায়, আৰু আপোনালোকে সকলোৱে যাতে সেইটো ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰৰ যিটো পোষ্ট ওলাইছে সেই পোষ্টত যাতে আপোনালোকে চাকৰিটোও পাই যায়, সেইটোৱে মই আপোনালোকৰ কাৰণে কামনা কৰিছোঁ। তো বন্ধুসকল বেষ্ট অফ লাক সকলোৰে কাৰণে। সকলোকে জনাইছোঁ যিসকল ল'ৰা আৰু ছোৱালীয়ে ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰত ইণ্টাৰভিউ দিছে। তো এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।